তো গাইজ আমি এনেকৈ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ বাপুজী নগৰৰ ৰশ্মি ভৱনত গৈ আছোঁ, শেষলৈকে চাই থাকিব। তো ভিতৰত সোমাই এনেকৈ জিমখন পায় আৰু এখন গেট ৰশ্মি ভৱনৰ, আৰু চাওক এইটো কাউণ্টাৰ হয়। ইহঁতে মানে বাস্কেটেৰে লৈ আহি আছে বস্তুবিলাক। আৰু চাওক ইয়াত সকলো ধৰণৰ বস্তু পায়। এইবিলাক চাওক কিমান ধুনীয়া ধুনীয়া। এইবিলাক চব 10 টকাৰ হয়, মানে যিটোৱে ল'ব সেইটোৱে 10 টকা। অতি কম দামত আপোনালোকে পাই যাব ইয়াত। চাওক কাটা চামুচ আছে, চাকু আছে, এইটো আমাৰ ভিনি হয়। আৰু এইবিলাক চাওক পেন, পেন্সিল, গাৰ্ডাৰ, আৰু চাওক টিফিন বক্স, জগবিলাক 40 টকা। আৰু চাওক এইবিলাক চব 10 টকাতে আপোনালোকে পাই যাব। এইটো আমাৰ ঠেপৰি হয়। আৰু চাওক আমাৰ ঠেপৰি আজি বহুত কিবা কিবি উঠাইছে, আপোনালোকক পিছত দেখুৱাম। আৰু এইবিলাক চাওক, তাত সোমালে আপুনি মানে পাগলা হৈ যাব, ইমান বস্তু বাপ্পা ঐ। চাওক ফেনী, ক্লিপ, গাৰ্ডাৰ আৰু কি যে পায় ইয়াত। এইবিলাক টেমা বিভিন্ন ধৰণৰ আৰু কিবা কিবি আছে, আৰু নামে নাজানো। এইবিলাক মই প্ৰথমতে ভাবিছিলোঁ গ্লাছৰ হয়, কিন্তু প্লাষ্টিকৰ। চাওক এইবিলাক কি যে আছে, এইটো আমাৰ আম্মু হয়। আৰু চাওক চামুচবিলাক, কাটা চামুচ কিমান ধুনীয়া ধুনীয়া। আপোনালোকে ইয়াত আহিব, বাপুজী নগৰৰ ৰশ্মি ভৱনত। মানে দিল্লীৰ পৰা লৈ আহিছে এজন মানুহে। ইয়াত সকলো ধৰণৰ বস্তু 10 টকাৰ পৰা ষ্টাৰ্ট কৰি 100 টকা, 100, 150 ভিতৰত পাই যাব। প্ৰায় বেছিভাগেই 10 টকা, 20 টকা, 30 টকা, 40 টকা পৰ্যন্ত। তো চাওক কাষ্টমাৰৰ ভিৰ চাওক। আমি দুপৰীয়া টাইমত গৈছিলোঁ, সেইবাবে কাষ্টমাৰ অলপ কম আছিলে। ইয়াত চাওক ঘৰত লৈ আহিল আমাৰ আম্মুৱে, কি যে আনিছে। চাওক আমাৰ আম্মু কি আনিছে, এইটো আমাৰ আম্মু হয়। ফাইনেলি ঘৰত আহিলোঁ, এনেকৈ এইবিলাক আনিছে। চাওক ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু।